নমস্কাৰ বন্ধুসকল, মই কিতিছে আকৌ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ঘৰত ভালেই আছে। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ মংগল গ্ৰহলৈ ললিত। আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পায় তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব'লকচোন চাওঁ তেনেহ'লে ললিতনো কিয় মংগল গ্ৰহলৈ ওলাইছে। আজি বৰ ৰোমান্টিক সপোন এটা দেখিলোঁ। তোমালৈ ঘনাই মনত পৰিছে, বুকুখন ফাটুচিটো যেন কৰিছে। চালা কিবা আজি ভাল দিন নেকি অ'? নাই আজি বখীৰৰ ঘৰ ফালে এপাক যাব লাগিব দেই। কিজানি এপাক দেখোঁ এবাৰ কেনেবাকে। অ' মামা, মই অলপ ওলাই যাওঁ দেই। পিছফালৰ পৰা কিন্তু গালি নত পাৰিবি। ঐ বৰ জহনী, ৰাতিপুৱাই টেটু ফালি ফালি বুকু ফাটি যোৱা গানকে আৰু এতিয়া ওলাই যাব হ'লেই তোৰ হা? ঘৰততো একো কুটা এগজো কাম নকৰৈ দিনটো অলৌ তলৌ ঘূৰি ফুৰিবি অকল তই। হ'ব দে অ' মা, লোকৰ মাকবিলাকে ৰাতিপুৱাই মইনা মাতেৰে গুড মৰ্ণিং দিয়ে, তই আকৌ মোক এইবোৰ কি দিছ? ঐ গাতলে যোৱা, কথা ক'বলৈ আহিছা হা? তোক আৰু কি মইনা মাত দিব লাগে মই? হ'ব দেচোন, শুভ কাম এটাতে ওলাইছোঁ কিবা। তোৰনো কি শুভ কাম আছে অ'? কোনোবা ঘৈণীয়েৰক চাবলৈ যাওঁ বোলে আকৌ। ৰাতিপুৱাই যে দোকানলৈ পঠিয়াও তেতিয়া গৈ দিলে খুব ভাল পাওঁ তই। ঐ তোক ঘৰখনৰ কামহে কৰিবলৈ কওঁ, বেলেগৰ কাম কৰিবলৈ কওঁ নেকি? হ'ব দে, বাই বাই ডাৰ্লিং। তুমি মোৰ মন আকাশত জ্বলি থকা ৰূপালী জোনাক, ৰূপালী জোনাক। বেছি দিনৰ দেহা হোন্দা চিটিত লৈ আনিম তোমাক, লৈ আনিম তোমাক। চালা মায়ে আজি যিখন গালি পাৰিলে ৰাতিপুৱাই, দিনটো ভালেই হয় নে বেয়া হয় ঠিকনা নাই। সেইজনী পখিলী হৈ চাগে দেই। অ' কলিজু বন্ধুই মাৰ কবি গৈ, বাটৰ লগে পালে জোৱাই বুলিবলৈ। অ' এইটো দেহেশ্বৰী পুতেক নহয়নে? ঐ জুই লগা, তই কাক জোকাই পেলাই আহিছ হা? মানুহ চিনি পোৱা নাই? ৰহ তই অলপ ৰ বুলি কৈছোঁ নহয়, ৰ। তোক ফলা খৰিৰে পিটি কলিয়া কৰি পঠিয়াম, চিনি পোৱা নাই তই হা? অ' মনৰ ভাই পলা পলা পলা, মনৰ ভাই তই পলা। ঐ ইমান দৌৰি আহিছ যে, আমি ট্ৰেইনিং দিম বুলি ভাবিছ নেকি? ঐ ৰহ, আমি ট্ৰেইনিঙৰ বাপেক হৈ আহিছে। এনেকৈ আৰু কিমান খেদা খাম। কি হ'লনো মানে? পখিলীহঁতৰ ঘৰ ফালে আহিছিলোঁ বুজিছ নাই? পখিলী বুলি ভাবি মাককে জোকাই দিলোঁ নহয়, দিলে খেদা। কোনো মতে এইডোখৰ পাইছোঁহি বুজিছ। হা হা হা, ভাল জমনি। আৰু কেইদিনমান তই সেইফালে একেবাৰে যোৱাটোকে বন্ধ কৰি দে বুজিছ। আৰু এটা কথা কচোন, আজি ৰাতিপুৱাই তোৰ পখিলীক চাবলৈ কি মন গ'লনো? আজি ৰাতিপুৱা সপোন এটা দেখিলোঁ বুজিছ, বৰ ৰোমান্টিক সপোন। আজি সপোনত দেখিলোঁ বুজিছ নাই, পখিলীয়ে সপোনত কৈছে বোলে দুইটা পলাই মংগল গ্ৰহলৈ যাওঁ বোলা। সেইকাৰণে তই মংগল গ্ৰহলৈকে যাওঁগৈ বুলি ভাবিছ নেকি? অঁ মংগল গ্ৰহলৈকে যাওঁগৈ বুলি ভাবিছোঁ। ইয়াত ইমান লকডাউন কিনো কৰিবি আৰু, এবেলা খোলে এবেলা বন্ধ। এই কৰোণাজনী কিনো আহিলে আৰু পাই, সঁচাকৈ দেই। মংগল গ্ৰহলৈ গৈনো কি কৰিবি অ' বোপাই? তালৈ গ'লেও কিন্তু ভেকচিন লৈহে যাবি। নাই তালৈকে গৈ বিন্দাছ থাকিম দুইটাই বুজিছ নাই। তালৈ গ'লে কি পাবি অ' বোপাই? ইয়াত থাকিলে বৃদ্ধ পেঞ্চন, কৃষকৰ পইচা, অৰুণোদয়, ফ্ৰী চাউল চব পাবি। পিছে তইনো আজি কিহৰ ইমান সোনকালে উঠিলি বাৰু? ৰাতিপুৱাই ট্ৰেইনখন যোৱা শব্দ শুনিয়ে সাৰ পাই গ'লো অ'। কি ট্ৰেইনখন গ'লেই নি আজি? ক'লৈ যোৱা কথা কৈছ? মংগল গ্ৰহলৈ। সেইখন গুৱাহাটীলৈহে গৈছে, মংগল গ্ৰহলৈ যোৱাখন নহয় নহয়। মংগল গ্ৰহলৈ যোৱা ট্ৰেইন চলিলে মোক খবৰ দিবি দেই। টিকেট এটা কাটি ভালকৈ যাব লাগিব দুইটাই।